আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আপোনালোকৰ মাজত আৰু এখন নতুন তাবিজ লৈ আহিছোঁ। সেইটো হ'ল যিকোনো দোকানত কেনেকৈ উন্নতি কৰিব বা যিটো দোকানত বেচা কিনা কম হয় সেইটো দোকানত কেনেকৈ উন্নতি কৰিব, তাৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এইটো চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক, এনেকুৱা নতুন নতুন লেটেষ্ট ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অনেক অনেক ধন্যবাদ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান দোকানত বেচা কিনা কম বা উন্নতি নাই। সেইটো দোকানৰ মালিকজন একেবাৰে মন ভাঙি বহি থাকে। তেনেকুৱা মালিকৰ বহু চিন্তা, এফালে দোকানৰ চিন্তা, আনফালে পৰিয়ালৰ চিন্তা। এনেকুৱা কিছুমান মালিক আছে তেওঁলোকৰ দোকানৰ বাহিৰে আন বেলেগ কাম কৰিব পৰা একো ৰাস্তা নাই। তেওঁলোকে অকল দোকানৰ ওপৰতহে নিৰ্ভৰ কৰি পৰিয়ালটো চলায়। কিন্তু সেই দোকানত যদি বেচা কিনা নাথাকে তেতিয়াহ'লে সেই পৰিয়াল কেনেকৈ চলে? এনেকুৱা সমস্যাৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। স্ক্ৰীনত থকা নক্সাটো শুক্ৰবাৰে পাক পবিত্ৰ হৈ দুটি বগা কাগজত লিখিব। ইয়াৰে এটি ভালকৈ মেৰিয়াই মিহি সূতাৰে মেৰিয়াই বান্ধি মালৰ ভিতৰত থৈ দিব। আৰু এখন ভালকৈ মেৰিয়াই বান্ধি সদায় দোকান খোলাৰ পিছত পানীৰে ধুই সেই পানী মালৰ ওপৰত ছটিয়াই দিব। এই কাম আপুনি একেৰাহে এসপ্তাহ কৰিব। আল্লাহৰ ৰহমতে সেই দোকানত আগৰ তুলনাত বহু উন্নতি হ'ব। এই ভিডিঅ'ৰ পৰা যদি আপুনি ভালকৈ বুজিব পৰা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। মই সকলো ধৰণৰ কমেণ্ট ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আজিলৈ ইমানতে। খুদা হাফিজ।